বোৱাৰীক দে গৈ যা এইবোৰনো কি আনিলে হেৰ গৰু চহৰৰ চোৱা খাই খাই নৰসিংহ চিনি নোপোৱা হলি এইফালে যে বাৰীত ঠাহ খাই পৰি আছে তাৰে বোলে দুই এডাল চিনি আনি দিওঁ তোৰা কেল নহয় হ'বলা ন আৰু সেইফালে বাৰীখনত গোটেই ফেমিলি লতে আগুৰি সেইবোৰ আনি দিবলৈ তোৰ অলপো আজৰি নাই নহয় কেৱল আলু গুটি চিনি পোৱা হৈছ এপোলা আনিলে দেখোন এই তাৰে এতিয়া এগোচাৰ ৰস উলিয়াই তাত দুটামান জালুক গুটি দি জোল অকমান কৰিবলৈ দে গৈ যা মাছ আছে যদি পেলাই দিব দি বুজিছ নৰসিংহৰ জোল খালে গাৰ বিষ মৰে তেজ পৰিষ্কাৰ হয় বুজিছ আৰু বাকী থকাখিনি শুকুৱাই গুৰি কৰি টেকেলি এটাত সোমাই থব বৰ আপুৰুগীয়া বস্তু ৰাগ বুলিলে পাবলৈ নাই পিছে দেউতা আইদেউ কিজানি ৰন্ধা বঢ়া আজি দেওবাৰ নহয় আজি বোপা দেউতাই বৰাৰ পৰা বজাৰলৈ গ'ল ছাগলী মঙহ আনিবলৈ দেওবাৰ হ'লে তহঁতে ছাগলীৰ মঙহ খাব লাগে তহঁতবোৰ চাহা বুলি বুজিছ চাহাবে দেওবাৰটো ৰাখিছিলে গীৰ্জাত প্ৰাৰ্থনা কৰিব আৰু তহঁতে ছাগলীৰ মঙহ কিনিব আৰু খৰিচা এইবোৰ গোন্ধে নোপোৱা হলো এই কি ভেবা লাগি থৈ আছ এটি থক আইদেউক পাত হৈ যা মাহেকে সপ্তাহে বোলে অলপ বন পাচলিৰ আঞ্জা ৰান্ধো নাই কচু ঢেকীয়া ঔটেঙা খাৰ খাৰলি এইবোৰ গোন্ধকে নোপোৱা হ'ল কেৱল দাইল মছলা দিয়া ভাজি আকৌহে দেওবাৰ পৰিলেতো গৰম মছলাৰে ছাগলীৰ মঙহ আছে পথাৰে খুৱাইছ নে পাঠিৰে খুৱাইছ জাত সকলো খেলি দেউতাই বিচাৰিছিলে হেনো বোৱাৰী দেউতা মাছ অনা নাই হবলা নাই মঙহ ৰান্ধিছ দেওবাৰৰ দিনা দেওবাৰৰ দিনা মঙহ খালে পুণ্য হয় নহয় পিছে পথাৰ নে পাঠি কেলে পাঠিৰ হ'ব তেখেতে আগত থাকিয়ে কটাই আনিছো হয় হয় আগত থাকি কটাই আনিছে আগত থাকি ৰন্ধাই নানিলে কিয় আৰু জুতি লাগিলেহেঁতেন আৰু বোৱাৰী দুই এক দেওবাৰে মঙহ নেখালে নহয় নেকি মই পুতেকক কওঁ বাৰু কথাটো এই নৰসিংহখিনি লৈ যা ভালকে জোল বলপ বনাবি বুজিছ জালুক গুটি দিবি এই আলহীকো দিবি বুজিছ নে নৰসিংহৰ জোল খালে গাৰ বিষ নাইকিয়া হয় আইদেউ আজি দেখোন ভাজি ভুজা কেইবাখনো হ'ল তাৰ মানে আজি আৰু নেৰান্ধ মই এই আগকেইটা চিন্তেই গাটোত চপাইছি নহ'লে এইহে নাচোৰ এটা খাওঁনে কথাতে আছে নহয় ভবা কথা নহয় সিদ্ধি পাত্ৰত আছে কোনা পিঠি নালাগে নালাগে ৰান্ধিব বুজিছ এই মই ছাগলীৰ মঙহো নেখাওঁ নৰসিংহৰ জোলো নেখাওঁ মই সুদা ভাতে খাম লুম তেলেৰে ভাত খাম এই গৰু কি চাই আছ এই পুৰণি জাবৰত তমত পেলাই দে যা